গুৱাহাটী চহৰত ৰূপা ৰাতি বিহু নেদেখা চাব যদি খোজা উজনি লৈ আহিবা তিনিচুকীয়াৰ মৰাণ গাঁওবোৰত ৰাতি বিহু চাবলৈ ৰাতি বিহু দিনত বিহু গোৱা হৈছে কিন্তু ৰাতিলৈ আজি বিশালভাৱে আয়োজন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলত জিৰাক আৰু ডেকাখনৰ সমীপতে কপাটনি গাঁৱত আজি বিশালভাৱে ৰাতি বিহুখন আয়োজন কৰা হৈছে। এই ৰাতি বিহু দিনে বিহু বুলিয়ে নহয় মৰাণ জনগোষ্ঠীৰ 7 দিন 7 ৰাতি কৰি আছে ৰাতি বিহু গোৱা দিনে ৰাতি বিহু কিন্তু আমি প্ৰথম কথা হ'ল কি আৰু ৰাতি যিমান ছোৱালী আমি ঘৰৰ পৰা আমাৰ তেওঁলোকক ভ্ৰমণালৈ আমি তেওঁলোকক লিখা হ'লে তেনেকৈ লৈ অনা হয় আৰু প্ৰত্যেক ঘৰৰ পৰা আমি আমাৰ ছোৱালীবিলাকক আমি প্ৰথম দিনাই আমি তেওঁলোকক বুজা হয় যে মৰাণ জনগোষ্ঠীৰ ছোৱালীবিলাকক ডেকা যুৱকসকলে 7 দিন 7 ৰাতি বিহু গাবৰ কাৰণে প্ৰথমতে বুজি অনা হয় আৰু এই মুহূৰ্তত মই ক'ব নোৱাৰিম মানে 200-300 ইতিমধ্যে হৈছে যে বিভিন্ন গাঁৱৰ পৰা ৰাতি বিহুত সহায় কৰিবলৈ আহিছে এখন গাঁও আজি কপাটনি গাঁওখনত অকল এখন দুখন গাঁও নহয় অন্ততঃ 10খনমান গাঁৱে আজি ৰাতি বিহুখন বিশালভাৱে আয়োজন কৰিছে কাৰণে তেওঁলোকে 10খনমান গাঁৱৰ পৰা এতিয়া এই মুহূৰ্তত বিহু গাবলৈ আহিছে নহ'লে প্ৰতিখন গাঁৱতে মৰাণসকলে আচলতে দিনে ৰাতিকৈ বিহু গোৱা হয় কিন্তু বিশালভাৱে পতাৰ কাৰণে আজি তাৰিখত মৰাণ জনগোষ্ঠী 10খন গাঁৱৰ মাজত 200মান ছোৱালী অৰ্থাৎ 200মান পুৰুষ মহিলাকে ধৰি আজি তাৰিখত এই ফিল্ডখনত ৰাতি বিহু গোৱা হ'ব উদ্যোগটো জিৰাক আঞ্চলিক আৰু লেকান অৰ্থাৎ অৰুণাচলৰ মৰাণ স্বতন্ত্ৰৰ উদ্যোগত 2খন আঞ্চলিকৰ উদ্যোগত আজি এই কপাটনি গাঁৱত ৰাতি বিহুখন আয়োজন কৰা হৈছে গতিকে অন্ততঃ 200মান ল'ৰা ছোৱালী আপোনালোকে ইয়াত মানে আজি বিহু নাচ কৰিব অন্ততঃ আমাৰ মানে প্ৰথম কথা হ'ল কি মৰাণ জনগোষ্ঠীৰ প্ৰথমতে পদ গাব পদ গোৱাৰ পিছতে খোজ ধৰিব খোজ ধৰাৰ পিছতে ছোৱালী ভাগে ল'ৰা ভাগে পদ গাব তাৰ পাছতে অন্ততঃ আমাৰ 2টামান বজাত নিশা 2টামান বজাতহে আচলতে আতিথিসকলক নচ ভাগ কৰিবলৈ দিয়া হয় ধন্যবাদ জনাইছোঁ মুখ্য অতিথি মহোদয়া আহি আছে আপোনালোকক ক্ষন্তেক ধৈৰ্য ধৰিবৰ বাবে অনুৰোধ কৰিছোঁ কৰিব নহ'লে আপোনালোকক বিনম্ৰতা জনাইছোঁ জাতীয় সাজপাৰ পৰিধান ব্যক্তি সংবাদকৰ্মীৰ বাহিৰে টিকি লাগে হে মৰম চেনেহৰ জীৱ